প্ৰথমতে সকলোকে গুড মৰ্নিং দিছোঁ। আকাশ পেগু ব্লগলৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। এতিয়া আমাৰ সৰু ছোৱালী দেখিছে গা চা ধুই ধুনীয়াকৈ ওলাই আছে। বেজি ল'ব যাব এতিয়া। ক'ত যাবি? বেজি ল'ব যাবি? অঁ, আজি তাৰ 3 নম্বৰ বেজি আছে। মাকে জীয়েকে যাব, মই ঘৰতে থাকিম। চাই থাকক আজি ভিডিঅ'টো। অঁ বনো, আজি টাউনৰ পৰা মোক কি আনি দিবি? কি আনি দিবি? মিঠাই আনি দিবি নাই? মিঠাই আনি দিবি দেউ, মিঠাই আনি দিবি আজি। এতিয়া আমি ওলাইছোঁ টাউনলৈ বেজি মাৰিবৰ কাৰণে। মোৰ নহয়, আমাৰ সৰু ছোৱালীৰ কাৰণে। আপোনালোকে দেখিছে আগৰ ভিডিঅ'ত দিছিলোঁ, তাই বেজি মৰাবৰ কাৰণে নিবলগীয়া হৈছিলে। আজিও গৈছোঁ। আজি তাৰ 3 নম্বৰ বেজি আছে। চাই থাকক ভিডিঅ'টো। চাই পালে ভাল পালে লাইক এটা কৰি দিব। প্ৰথমতে দৰ্জাখন বন্ধ কৰি লওঁ। গৈছোঁ যেতিয়া কাৰেণ্ট বিলখন লৈ যাওঁ। আজি বিলটো দি থৈ আহিব লাগিব। এইখন বিল দেখিছে আমাৰ কিমান বিল আহিছিলে। তাকে ভাবিছোঁ বিল আজি দি থৈ আহোঁগৈ একেবাৰে, নহ'লে বাঢ়ি গৈ থাকিব। এতিয়া বৰ্তমান আমি ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমাৰ সৰু ছোৱালীটো এইফালে ব'ল ব'ল। সিদিনাখন মাকে চোলা এটা আনি দিলে, এইটো দীঘল হৈ গ'ল। 2 নম্বৰ বেজি দিব যাওঁতে আনি দিছিলে এইটো চোলা। এতিয়া বৰ্তমান আমি দুটা বৈ আছোঁ। এয়া আমাৰ মাইকী মানুহ টাউনৰ পৰা পাই গ'লোঁ। আহি পেলাই দুটাই বহিছোঁ, বহুত ভাগৰ লাগি গ'ল। তাৰপিছত ৰাস্তাতে মোক মানুহজন লগ পাই পেলাই মানে এই এইবাৰ 2023 পৰা খেল হ'ব বুলি কোৱাৰ কাৰণে মানে মোক এইখন দিলে, বেনাৰ এখন চাওক। মানে টিকেট কেইটামান দিলে, এখন বেনাৰ হয়। এই ইয়াত যিমানবোৰ আছে সেইবোৰ চব পুৰস্কাৰে। এইবোৰ পায় নাপায় এইটো মই নাজানো, কিন্তু মোক দিলে বেনাৰ এখন এনেকৈ। তাৰপিছত এইবোৰ হ'ল টিকেট, এখন দাম হ'ল 200 টকা। আৰু এইবোৰ এইটো চিএলই নম্বৰ হয়, মানে এইকেইটা চিএলই নম্বৰ হয়। আপোনালোকে কোনোবা যদি দৰকাৰ লয়, যেতিয়া বিচাৰে তেতিয়া মোৰ ওচৰত কণ্টেক্ট কৰিব। এইবোৰ চাওক চব পুৰস্কাৰ হয়। মোক কণ্টেক্ট কৰিব পাই যাব। দামটো বেছি নহয়, 200 টকা লিখা আছে। এই চাওক 200 টকা লিখা আছে। এতিয়া চাওক 200 টকা লিখা আছে। মোক মানে কেইখনমান দিলে, মানে তোমালোকৰ গাঁওখনত যদি কোনোবাই লোৱা মানুহ আছে মানে দি দিবা বুলি। সেইটো কাৰণে ময়ো লৈ আহিলোঁ। আৰু মই মানে আনিব নিবিচাৰিলোঁ, মানে সি জবৰদস্তি দি থৈ গুচি গ'ল, দি দিলে মানে। তাৰপিছত ভাবিছোঁ মই আৰু কিনো, সেইটো কাৰণে মইতো এনেও ঘূৰি ফুৰিব নোৱাৰোঁ। সেইটো কাৰণে মই আপোনালোকে দেখাই দিছোঁ। যদি ক'ৰবাত দৰকাৰ হৈ যায় তেতিয়া মোৰ পৰা ল'ব বিচাৰিব পাৰিব। মানে টিকেটটো দামটো বেছি নহয়, 200 টকা। আৰু মোৰ ইয়াত কোনো মানে টেক্স কোনো ইয়াৰ পৰা মানে মোৰ কমিশ্যন নাই। মোক সেই 2খনমান আনি দিছোঁ, মানে চেলিং কৰিব কোনোবা যদি দৰকাৰ হয় ল'ব পাৰে, যদি দৰকাৰ নহয় নল'ব পাৰে। ইমানটো কথা। কিন্তু মোৰ ইয়াৰ লগত কোনো মানে কানেকশ্যন নাই। কিন্তু বৰ্তমান মোক 2খনমান দিলে মানে চেলিং কৰিবৰ কাৰণে, সেইটো কাৰণে মই লৈ আহিলোঁ। তাৰপিছত মই এখন ৰখাই থ'ম বাৰু, চাওঁ আমাৰ ভাইকৰ কপাল কেনেকৈ হয়। এইটো 2023 চনৰ পৰা জানুৱাৰী মাহৰ পৰা মানে দেওবাৰে হ'ব খেলখন। এইটো কেইমাহ আছিলে শ্লিপখন মই চোৱা নাই বাৰু, চাই পেলাই বাৰু ক'ম বাৰু কিমান দিনৰ কাৰণে আছে, কেইদিনৰ কাৰণে খেলটো হ'ব। মেক্সিমাম 1 মাহমান লাগিব নেকি খেলখন হ'বৰ কাৰণে। তাৰপিছত ইমানটো কথা। তাৰপিছত এই ভিতৰত মাইকী মানুহ চাহ বহাই থৈছে। এতিয়া এই লেটাই টিকেট চাই আছে। কি চালে? ল'বি নেকি? হা লৈ ল, তোৰ কপালখন ভাল নহয়, লৈ ল এখন 200 টকা দি। যদি কাৰোবাৰ দৰকাৰ হৈ যায় মোক কণ্টেক্ট নাম্বাৰ মই দি দিম। আপোনালোকে মোক কণ্টেক্ট কৰিব, পাই যাব 200 টকা। দাম বেছি নহয়। খালি মানে কি বুলি কয়, খেলখন 2023 চনৰ পৰা হ'ব খেলখন। মানে প্ৰতি দেওবাৰে হ'ব খেলখন ক'ত হ'ব এতিয়া ময়ো ইমানটো নাজানো, কিন্তু ক'ম বাৰু। আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই কমেণ্টত মই জনাই দিম বাৰু ক'ত হ'ব খেলখন। এতিয়া ভিতৰত চাহ বহাই দিছে, চাহ খাম। এতিয়া চাই থাকক আপোনালোকে। তই নলওঁ নেকি? তোৰ পোৱা বস্তুকেইটা আছে নহয়। এইখন কিমান আছে আৰু
গোল্ড আছে, বাইক আছে, তাৰপিছত মিক্সাৰ মেচিন আছে, এখন বিভিন্ন ৰকম মানে 50টামান 60টামান হ'ব পুৰস্কাৰ আছে। এইবোৰ পাই নাপায় নাজানো আৰু মোক আৰু মই ইমান নাজানো আৰু অলপে টিকেটখন দিলে আৰু আনি দিব। চাহ হ'ল নাই? পুৰা হামি আছে চাওক। মোৰ চুলি দীঘল হৈছে আৰু অলপ অলপকৈ। গাড়ীত আহোঁতে শুই আছিলে, এতিয়া উঠি গ'ল। অঁ মুনু মুনু চাং এইফালে চাং। কি হ'ল? বেজি বিষালে নেকি আজি? হা বেজি বিষালে আজি মানে এখন হাততে মাৰিলে তো, সেইটো কাৰণে মানে অলপমান বিষালে চাগে। নুখুল খুলি দে আকৌ, লেতেৰা হৈ যাব নহয়। নুখুলে নুখুলে পিন্ধি থাকিব দে। পিন্ধা মাতা দি দেচোন, বাইহঁতক মাতা দি দেচোন, দাদাহঁতক মাতা দি দে, দি দে মা দি দে। ই কান্দি আছে, সৰু উঠিলে মানে কান্দি আছে। এতিয়া হা মা চাহ বনাই থৈছে নহয়, নাখাওঁ? খাবি নাই? দোকানৰ পৰা মিঠাই আনিছোঁ নহয়, নোখোৱা নেকি তুমি? হা মুনু কেলৈ কান্দি আছা মুনু? উমাটা দি দেচোন, উমাটা দি দিয়া, উমাটা দি দে, দি দে দি দে মুনু দি দে। নমস্কাৰ দি দে, নমস্কাৰ দি দিয়া, নমস্কাৰ কচোন, নমস্কাৰ ভালকৈ কৰা। ভালকৈ কৰাচোন, ভালকৈ কৰা। নাচিব তুমি, নাচিবা? হা প্ৰথমতে চাহটো খাই ল'ম দেই। এইফালে আমাৰ চাহ খাব ৰেডি হৈ গ'ল। এই টাউনৰ পৰা এনেকুৱা মিঠাই আনিলোঁ, নাম নাজানো কিন্তু এইটো নাম জানো ৰসগোল্লা হয়। এইটো কি নাম? এইটো এটা পিছত দাম 15 টকা পৰে। তাৰপৰা এইফালে বাতিত চাহ। মুনু ডাঙৰটো গেলা থৈ দে। এইটো সৰু ডাঙৰ সৰু ছোৱালী কেনেকৈ খাই আছে? মিঠা আছে নহয়। Luka benar, siap kita kayak mau. Ini yang bahagia kita. খা মিঠাইকেইটা খাই ভাল নালাগিলে, মানে ৰসগোল্লাটো ঠিকে আছিলে, তাৰপিছত বেলেগ মিঠাইকেইটা সেইকেইটা ইমান ভাল নালাগিলে। তাৰপৰা এতিয়া দুপৰীয়া ভাত খোৱা নহ'ব আজি, টাইমটো এতিয়া গুচি গ'ল আৰু। এতিয়া ভাত খালে সন্ধিয়াই হ'ব আৰু আকৌ সন্ধিয়া ভাত খাব নোৱাৰিব। এতিয়া আজি ভিডিঅ'টো চাই কেনে পালে? ভাল পালে লাইক এটা কৰি দিব। বাই বাই।